হেল্ল' ফ্ৰেণ্ডছ, আজি মই মোৰ ৰেচিপি ব্লগ জুইহাললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ কচুৰ লগত মাছৰ জোল এখন। আহক আপোনালোকক দেখাওঁ মইনো কেনেদৰে বনাইছোঁ। কচুখিনি এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ প্ৰথমে। তাৰপিছত কুকাৰ এটাত প্ৰথমে এনেকৈ মচুৰ দাইলখিনি ভালকৈ ধুই ল'লোঁ। তাৰপিছত ধুই লৈ এই পানীখিনি পেলাই দিছোঁ প্ৰথম। তাৰপিছত ইয়াত এতিয়া দিছোঁ কাটি থোৱা সেই কচুখিনি, সেয়া দি দিছোঁ। আৰু ইয়াত দিম এতিয়া লগত বিলাহী 3টা, এনেকৈ কাটি দিম বিলাহীকেইটা ডোখৰ ডোখৰকৈ। তাৰপিছত ইয়াত অকণমান পানী দিব লাগিব, দাইল দিয়া আছে সেইকাৰণে অকণমান পানী দিব লাগিব। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি দিছোঁ আৰু এতিয়া সাফৰটো মাৰি আৰু 4-5টামান চিটি মৰাই দিব, হৈ যাব সেইখিনি। এতিয়া মই কেৰাহী এখন বেলেগকৈ গৰম কৰি লৈছোঁ, তাতে তেল দি দিছোঁ প্ৰথমে। আৰু এতিয়া দিছোঁ শুকান জলকীয়া 3টা। এতিয়া দিছোঁ ইয়াত নহৰু, আদা আৰু জালুক একেলগে পিচি লৈছিলোঁ, সেইখিনি এতিয়া ইয়াত দি দিছোঁ। তাৰপিছত এতিয়া দিছোঁ হালধি আৰু এতিয়া ধনিয়া পাউডাৰ আৰু লগতে জিৰা পাউডাৰো দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈছোঁ। এতিয়া ইয়াত সেই বইল কৰি থোৱা কচু শাকখিনি ইয়াত দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই লৈ ইয়াত এতিয়া মাছ কেইপিচ ধুনীয়াকৈ দি দিম। এয়া মাছ কেইপিচ দি লৈছোঁ। এতিয়া ইয়াত দিব লাগিব পানী। এইখিনি থুপথুপীয়া হ'ব লাগে, থুপথুপীয়া হ'লে ভাল লাগে খাই। এইখিনি পানীটো অকণমান শুকাবলৈ দিম। এয়া পানীটো অলপ শুকাই গ'ল, থুপথুপীয়া নিচিনা হৈ গ'ল। এইখিনি আমাৰ কচু শাক ৰেডি। ভাতৰ লগত খাবলৈ বহুত সোৱাদ হয়। এইখিনি দেখি কেনেকুৱা পাইছে আপোনালোকে জনাবচোন, এবাৰ ঘৰত বনাই চাব। এইখিনি খাবলৈ বাঢ়ি লৈছোঁ বেলেগকৈ। এবাৰ বনাই চাব। এই কচু শাকৰ লগত ভাত সাজ খাই খুবেই ভাল লাগিলে। আপোনালোকেও ঘৰত ট্ৰাই কৰি চাবচোন, যদি ভাল পায় মোক জনাব। আৰু মই এনেকৈ নতুন নতুন ভিডিঅ'বিলাক ৰেচিপিবিলাক আনিবলৈ চেষ্টা কৰি থাকিম। আপোনালোকে যদি ভাল পায় তেন্তে মোক ছাপোৰ্ট কৰিব আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।